Hello everyone, welcome back to my YouTube channel Christina Boro. My family माने my Facebook family, my YouTube family. आप सबको स्वागत है. तो thumbnail तो চাই কিনে তো আপোনালোকে গমে পাইছে মই আজি ক'ত যাই আছো. হয় আজি মই আছো ৰংঘৰ কাৰেংঘৰ আৰু তলাতল ঘৰ চাব কাৰণে. তো এইটো ভিডিও বহুত দিন হৰ একমাৰ বেছি হল কি জানি বহাগৰ আগে আগে গিছিলো sibsagarত. তো ৰংঘৰ কাৰেংঘৰ চাব গৈছিলো ফাৰ্স্ট টাইম হয় চাব যোৱাতে ভিডিও বনোৱা আছিল কিন্তু মই আপলোড দিয়া নাছিলো. এয়া বাট জেকটো কান্দি আছে তাইও যায় বলে কিন্তু তাইক লৈ না যায়. তাই স্কুলৰ আধা ক্লাছ কৰি কিনে গুচি আহিছে সেই কাৰণে লৈ না যায়. আৰু আজিৰ ভিডিওটো তোমালোকে লাষ্টত লাগি চাই যাবা দেই. মানে লাষ্টত লাগি চাই যাবা. ধমাকা আৰু একো নহয় কিন্তু চাই ভালে লাগব দেচোন. ইমান মই ধামাকা হেনেকুৱা ভিডিও বনাবা নৰো, হেনেকুৱা ধামাকা এডিট কৰবাও নৰো. ব্লগ বিলাকত একদম ধামাকা এডিট কৰি না হেনেকুৱাও নৰো. তাৰ মানে অলপমান ভিডিও কৰা মোৰ লাজো লাগে. লাজটো ভাঙা নাই, লাজটো ভাঙলিহে তাৰ মানে ধামাকা মজেদাৰ ভিডিও হয়. সেই কাৰণে ধামাকা নহয় নৰ্মেল ভিডিও. তো আমি আহি পালো কথা কোৱাতে তলাতল ঘৰ আহি পালো. আহিয়ে মানে গাছৰ তলতখিনি ছায়া ইমান ভাল লাগিছে. তো এইখন গেট হয় তলাতল ঘৰৰ. আৰু সেইদিনাখন গাইজ বহুত গৰম দিছে নকবি আৰু টিকা পুৰি গিছে একেবাৰে. তো ইফালে টিকেট ল'বা লাগে কিন্তু ভিন্দৰ চিনাকি খান্তে টিকেট নলালাক পইচাটো. এইখন কি কৰিম ভিন্দৰ জবৰদস্তি কৰিছিল লোৱা বুলি তথাপিও নলাল. সেইকাৰণে ফ্ৰীতে সোমাই গ'লোঁ. তো তোমালোকে ভিডিওটো চাই যোৱা. এইটোৱে হৈছে তলাতল ঘৰ অহোম ৰাজাই বনাই থৈ যোৱা. তো মই ভইচ নেদো আৰু এইখিনি অলপমান মিউজিকত শুনি চাই যোৱা দেই. ব'লা লেটছ গ'. তো গাইজ এয়া ডালিয়া ফুল হয়. মই তো ফুলৰ পাগলা. ডালিয়া ফুলৰ শুকাই যোৱা গুঠি আছে না নাই সেই বিচাৰি আছোঁ. শুকাই যোৱা গুঠি আছে সেই ল'লোঁ কেইটামান. যিবিলাক শুকাই যায় তাৰে ভিতৰে গুঠিবিলাক হয় না সেই গুঠি ল'লোঁ. ইমান ধুনীয়াকৈ ফুলি আছে গাইজ. আৰু বৰষুণৰ ছিজনত মানে ঠাণ্ডা ছিজনততো ইমান ধুনীয়া ফুল কৰি থৈ দিয়ে. মানে গৰম পৰিছে না, গৰমৰ কাৰণে ফুলবিলাক মৰি গৈছে আৰু যিহেতু ইমান ৰ'দ সেইকাৰণে. তাতে ফটো ভিডিও উঠিব লাগিছে. বাইহুন উঠবা লাগছে ভিডিওখন. আৰু ময়ো দুটামান ভিডিও কৰিলোঁ, ফটো উঠিলোঁ. কিন্তু ফটো হয় আজি বিৰাট ভয় আহিছে. মানে ক'লা আহিছে. মানে আজি ৰ'দো দিয়া নাই, মানে মস্ত ৰ'দো নহয় আৰু মেঘ দিয়া নাই. ধুনীয়াকৈ মানে আকাশখন একদম নীলা কাইমা হ'লিহে মানে ফটো ভিডিও বহুত ভাল হয়. সেইকাৰণে ভিডিও হয় একদম ক'লা হৈছে, ফটোহে ক'লা হৈছে. আৰু মোৰ ভণ্টি আৰু বাহুনৰ ফটোহে ইমান ধুনীয়াকৈ উঠাই দিওঁ. মোৰ ফটোখিনি মানে ইমান একেবাৰে দামৰি বুঢ়ী হেন একেবাৰে গৰু হেন কৰি একদম কালা বেণ্ডেৰী হেন কৰি উঠাই দিয়ে. তো সেইকাৰণে মোৰ খঙো উঠছে অলপমান. মোৰ ফটোহে ভালকৈ উঠাই দিয়া নাই. কিন্তু বিৰাট গৰম দিছে. মেঘখান অলপ ক'লা হেন কৰি আছে. এনেহেন কৰিলে মানে বিৰাট বেয়া লাগে. তো চাই যোৱা তোমালোকে ভিডিঅ'টো. আৰু ইয়াতে ঘৰৰ ভিতৰে সোমাই ইমান ভাল লাগে, ইমান ঠাণ্ডা পৰিৱেশ. কিন্তু ঘৰটোৰ ভিতৰে সৰু ঘৰ সেনেকুৱা কিয় বনাই দিছে ৱালকেইখনত নাজানো. আমি গোটেই তলাতল ঘৰটো সোমাই নাচালোঁ. সোমাই চালে বহুত টাইম লাগব. মানে বাকী কেইটামান তলৰ কেইটাত সোমাতে ইমান টাইম লাগছে আৰু ওপৰৰখিনি সোমলিতো গোটেই দিনটো লাগব. সেইকাৰণে ওপৰৰখিনি নোসোমলোঁ আৰু যিহেতু বহুতটা ৰাস্তা আৰু কিবা কিনি আছে সেইকাৰণে নোসোমলোঁ. গৰম লাগছে. তলাতল ঘৰটো চালোঁ. চাই কিনে এতিয়া বাহিৰত ওলাই আহি কিনে আইচক্ৰীম খালোঁ, পানী খালোঁ. তো ইফালেদি ধুনীয়া মানে বাঁহৰ বনাই থোৱা বেগ গড় ধুনীয়া মানে সাজাই থৈ দিছে আৰু কিনা যদি কিনিব পাৰা. কিন্তু মই নিকিনিলোঁ. সুধিছিলোঁ বহুত দাম কয়. 3,000 3,500. বিশেষকৈ মোৰ গড়কেইটা ভাল লাগিছিল কিন্তু দামটো অলপ বেছিয়ে হয়. তথাপিও যোনদিনা মই নিজৰ গাড়ী লৈ যাম হাজবেণ্ডৰ লগত সোনদিনা মই কিনি লৈ আহিম. সেইকাৰণে নান্দো আৰু. তো তলাতল ঘৰৰ ভিডিঅ'টো চাই তোমালোকৰ কেনেকুৱা লাগিছে? যদি ভাল লাগিছে ধুনীয়াকৈ লাইক কৰি দিবা দেই.
তো গাইজ তাৰে পৰা আহিলোঁ, আহি কিনে এতিয়া আমি আহিছোঁ ৰংঘৰ। ইয়াৰ ৰংঘৰৰ আগৰখিনি সমি যোৱা গেটখন, ইয়াতেও টিকেট ল'ব লাগে। ইয়াতেও 50 টকা কৰি লয় একজনৰ। মানুহ বেছি ইমান মানুহ হোৱা নাই আৰু, কিন্তু বিহুৰ আগে আগে গৈছিলোঁ না, তাৰে 2 দিন পিছত বিহুৱে হয়, ৰঙালী বিহু। সেইকাৰণে তাতে পেণ্ডেল বনাই আছে, কিন্তু বিহুৰ দিনাখনৰ লাগি নাথাকিলোঁ। সেইকাৰণে বিহুৰ লাগি থাকিম বুলি ভাবিছিলোঁ, কিন্তু ইফালেদি আৰু মোৰ হাজবেণ্ডে ফোন কৰি কৰি মাতি আছে, আহিব লাগে আহিব লাগে আহিব লাগে। সেইকাৰণে আৰু বিহুৰ লাগি নৰখি কিনে বিহুৰ তাৰে আগে আগে চাই আহিলোঁ। তো ইয়াতে ধুনীয়াকৈ বহিছোঁ, ঠাণ্ডা ঠাণ্ডা ধুনীয়া বতাহ মাৰি আছে, বহুত গৰম লাগছে গাইছ। যাৱাতে হ'লে একেবাৰে ফুলেশ্বৰী হৈ গৈছিলোঁ, আৰু আহাতে হ'লে একেবাৰে কি ক'ম আৰু কলি মেন্দ্ৰী হৈ আহিছোঁ। ক'লা কেইটা হৈছে মুখ চুখ ইমান ৰ'দ গতিত। তো তোমালোকে চাই যাবা ভিডিঅ'টো। এইটো হৈছে এইখানৰ গেটে হয়, ড্ৰেগন বনা আছে। ড্ৰেগন কি কাৰণ বনা আছে? অহোম ৰাজা কি ড্ৰেগন পালা আছিল নেকি নাজানো। এইটো আমাৰ মৰমৰ ৰংঘৰ। তাৰে ভিতৰে ইমান ঠাণ্ডা, মানে ভিতৰত সোমালি আৰু কহাই নলওঁ সেনেকুৱা। ইমানটা ৰাস্তা আছে, ইমানটা মানে সৰু সৰু ৰাস্তা আছে, খালি মানুহ একজনে সোমাব পাৰে এটা ৰাস্তাইদি, সেনেকুৱা। এয়া ওপৰত বাহুন মানে ওপৰত যাব ভিনদেউ গৈছে, ভণ্টি গৈছে, কিন্তু মই যোৱা নাই, কাৰণ মই হিল পিন্ধি গৈছিলোঁ, মানে ভৰিখন একদম জ্বলা ফুটি গৈছে তিলা আঙুলিটো। বুলছোঁ না এনেও হিল পিন্ধি মানে কিছুমান হিল চেণ্ডেল পিন্ধি খোজ কাঢ়িব নোৱাৰা, খোজ কাঢ়িলে মানে একদম ভৰিত চৰিত একদম জ্বলা ফুটি যায়। সেইকাৰণে মই ওপৰলৈকে বেগাই নেগিলোঁ, আৰু তলতে একদম থেপিন নিচিনাকৈ বহি গৈছে। পেটলি মানুহগিলানৰ সেয়ে মানে আৰু বুলবা নোৱাৰে, খোজ কাঢ়িব নোৱাৰে। এই দিছোঁ তো গাইজ এতিয়া আমাৰ চোৱা হ'ল ৰংঘৰ। এতিয়া আমি যাব ওলাইছোঁ, কাৰেংঘৰ চাব যাব ওলাইছোঁ এতিয়া। এইটো বাইদেউ ৰিল বনাই আছে, ধুনীয়া মোৰ নিচিনাই পেটলি হয়। মুনু কি খাবা? জুচ খাবা? জুচ খাবা বোলে। চা কি ধুনীয়া হৈছে ভিডিঅ'। দে কিবা ক, কি ধুনীয়া হৈছে ইফালৰ পৰা। আমি আজি আহিছোঁ শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ চাবলৈ। এতিয়া আমি আছোঁ ৰংঘৰত। ৰংঘৰটো দেখুৱাই দিয়া এইফালে অকণমান দিছোঁ। এতিয়া আমি যাই আছোঁ, এতিয়া আমি যাম তলাতল ঘৰ, তাৰপিছত যাম শিৱদৌল, তাৰপিছত যাম জয়দৌল। আজি পূৰা মানে ফুৰিমেই আৰু, ইমান গৰম নেদেখ। তো গাইজ আমি ৰংঘৰটো চোৱা হ'ল, ৰংঘৰটো চাই কিনে ফটো ভিডিঅ' উঠি কিনে এতিয়া আমি আহিছোঁ, ভোক লাগছে যিহেতু 2:30 বাজি গ'ল। হোটেল এখনত আহিছোঁ, ভাত খাব কাৰণে শুনিছোঁ। আৰু শুনি গ'লোঁ এইখনতে, ভাল না বেয়া নাজানো, কিন্তু ভিতৰত যাই কিনেহে গম পালোঁ। লেট্ৰিন বাথৰুম বেচিন চেচিন ইমান লেতেৰা, হাত ধুবাই ঘিণ লাগছে, উপায় নাই কি কৰিম আৰু মুনুই চাদৰ মেখেলাযোৰত আইচক্ৰীম লগাইছে, একদম কিবা বয়া দেখা হৈছে, টেষ্ট লগা হেন পায়। তো ভিতৰি যাই কিনে কাপোৰযোৰ চেঞ্জ কৰিলোঁ বাথৰুমৰ ভিতৰে। মই পেচাব কৰা নাই, বাছ চাদৰ মেখেলাযোৰ খুলিছোঁ আৰু কোনোমতে, ইমান লেতেৰা। তাৰপিছত গাহৰি থালি অৰ্ডাৰ দিলাক, গাহৰি থালি খালোঁ। গাহৰি থালিত আছে ইয়াৰ ৰঙালাওৰ চব্জি, শাক ভাজা, চালাড, দালি, চাটনি। মানে কি ক'ম আৰু, জীৱনতো মই খাই নাপাওঁ ভাত, মানে চবতকৈ বেয়া লগা ইসাঁজ ভাত আছিল আৰু শিৱসাগৰত। বিৰাট বেয়া আছিলে একদম, মানে কি ক'ম আৰু, ইমান বেয়া লাগছে খাই কিনে, অলপো সোৱাদ চোৱাদ নাই। তো এনেকৈ ভাত চাত খাই ল'লোঁ, খাই লৈ কিনে এতিয়া আমি যাব ওলাইছোঁ শিৱদৌল চোৱা, হৰ হৰ মহাদেৱ শিৱদৌল। কিন্তু কি কৰবা, কপাল বয়া বুলি কিয় ক'লোঁ, এইটো কাৰণতে ক'লোঁ, কাৰণ সেইদিনা সময় অসুবিধা আছিলোঁ, চোৱা আছিলোঁ, সেইকাৰণে পূজা কৰিব নোৱাৰিলোঁ ভিতৰে।
ভিতৰে শুনছোঁ কিন্তু মন্দিৰৰ ভিতৰে সোমবা নললোঁ ইমান বয়া কপাল ইমান দুখ লাগছে ইমান ডাঙৰ মন্দিৰত যাই কিনে ইমান পুৰণি ডাঙৰ মন্দিৰত শিৱ মন্দিৰত যাই কিনে যদি পূজা কৰিব নাপাব ভাবিছোঁচোন মনটো কিমান বেয়া লাগিব তাতকৈ দুখ লগা আৰু কি হ'ব পাৰে একো নহয় দিয়া মোৰ ভাগ্যতে নাছিল পূজা কৰা সেইটো চাবা দূৰৰ পৰাই চাইছোঁ সেইটোৱে মনটো শান্তি লাগিছে আৰু আমাৰ বাহনটো মানে শিৱ শিৱ পূজা নকৰে কৃষ্ণকে পালে সেইকাৰণে সিহঁতেতো আৰু পূজা নকৰে কৃষ্ণ পূজা আমাৰ বাহন দি যাব নোৱাৰে এইটো শিৱদৌল অহোম ৰাজাই বনাই থৈ যোৱা শিৱদৌল হয় আৰু শিৱদৌলৰ ওপৰত দেখিছানা শিৱদৌলৰ ওপৰতে আছে সেই বোলে সোণা হয় সোণাৰ বস্তু সোণাই দি বনাই দিয়া কিন্তু কিমান সঁচা কিমান মিছা নাজানো দেচোন শুনিছোঁ কাৰণে মই কৈছোঁ আৰু সোণাৰ হয় বুলি আৰু তাৰে পিছফালেদি এটা ধুনীয়া পুখুৰী আছে পুখুৰীটোত যোৱা নাই কিন্তু বৰষুণৰ বতৰত বহুত ভাল লাগে ধুনীয়া পদুম ফুল ফুলি থাকে আৰু শিৱদৌলৰ ভিতৰত যাই কিনে ইমান ভাল লাগছে বহুত ভাল লাগছে বহা চিষ্টেম আছে ধুনীয়াকৈ গছ গছনি আছে বহুত মানে মনটো শান্তি শান্তি লাগি গৈছে গাইছ ওপৰতে আছে এইটো ফিন লগা ঠাই আছে বহুত আহোম মহাৰাজাই বনাই থৈ গৈছিল তো গাইছ আমি ৰংঘৰ চালোঁ তলাতল ঘৰ চালোঁ কাৰেংঘৰ কাৰেংঘৰ যাব টাইম নহ'ল আৰু কাৰণ 3:30 বাজলাকে সেইকাৰণে কাৰেংঘৰ চাব নগ'লোঁ নেক্সট টাইম কোনোবাবাৰ আহিলে চাব যাম দেৰি হৈছে আৰু শিৱসাগৰৰ পৰা আমাৰ বাওনাৰ ঘৰ বহুত দূৰ একদম গৌৰীসাগৰলৈ যাব লাগিব চৰকাৰী মাল ক'ব লাগিব 1 ঘণ্টা 1.5 ঘণ্টাৰ ৰাস্তা হয় তাৰপিছত আৰু আহিলোঁ ইয়াতে এটা শিৱদৌলৰ নিচিনা শিৱ মন্দিৰ আছে সৰু কিন্তু এইখিনি পৰিৱেশো ইমান ধুনীয়া ঠাণ্ডা মানে চাই কিনে কেনেকুৱা লাগিছে কোৱাচোন ইমান ভাল লাগছে ইমান ধুনীয়া ফুল আছে মানে ইয়াতে বহি থাকিব মন গৈছে যাব মনে নাই তো গাইছ এইফালে ফটো উঠি আছে আৰু লগতে দেখিলোঁ বগেনভেলিয়া কিন্তু বগেনভেলিয়া গানটো বহুত ট্ৰেণ্ডিঙত চলি আছিল বগেনভেলিয়া তাতে পাই কিনে পূৰা আৰু ৰীল বনাই দিলোঁ আৰু বগেনভেলিয়া তো গাইজ ভিডিঅ'টো যদি তোমালোকৰ চাই কিনে যদি ভাল লাগিছে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ফেচবুক পেজটো সুস্মিতা দাস বুলি আছে ফ'ল' কৰি দিবা আৰু ইউটিউব চেনেলটো ক্ৰিষ্টিনা বড়ো আছে তো যদি ভাল লাগিছে মোৰ ভিডিঅ' চাই কিনে লাইক কমেণ্ট ধুনীয়া কৰি দিবা দেই মই বিশেষ নাজানো ইহঁতে বিশেষ কথা কোৱা নাই কাহিনী কোৱা নাই একো কোৱা নাই বাছ গৈছোঁ অলপমান যিখিনি দেখিছোঁ যিখিনি পাইছোঁ সেইখিনিৰ কথা কৈছোঁ কিন্তু যাই বহুত ভাল লাগিছে ইয়াতে পৰিৱেশটো দেখিছানা ইমান ধুনীয়া লাগিছে চবফালে সেউজীয়া সেউজীয়া এনেকুৱা লাগিছে ইয়াতে থাকি যাওঁ নেকি মোৰ ঘৰটো যদি ইয়াতে ওচৰত হোৱালে ইয়াতে মই থাকিলোঁ হয় দিনটো একো কাম দাম নকৰাকৈ আৰু ধুনীয়াকৈ গোলাপ ফুল ফুলি আছে ইয়াৰ আমাৰ বাৰ ভিনদেউ ধুনীয়াকৈ কিবা কথা পাতি আছে নাজানো তো গাইছ আমাৰ চাৱা হ'ল ফুৰা হ'ল এতিয়া আমি আহিলোঁ বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া মানে চাফা আৰু বহুত ক'তো লেতেৰা পৰি থকা নাই চাফা কৰি ৰাখিছে সেয়া আৰু এইটো মই নদী বুলি ভাবিছিলোঁ কিন্তু এইটো পুখুৰী হয় বহুত ডাঙৰ পুখুৰীটো মানে ইফালে চালেও মানে আৰু পুখুৰীটো শেষ কৰিব নোৱাৰা ইমান ডাঙৰ পুখুৰী তো আজিলৈকে আহি আছোঁ বাই বাই টাটা আৰু ধুনীয়া লাইক কমেণ্ট কৰি দিবা গাইছ বাই বাই